हेलो गाइस আমি ফাইনালি ওলাইছো আজি মেডাম মেফি পাতিছে মানে গোলাঘাটৰ ফৰকাটিং হিঙিজানত তো এ আৰু আমি গোটেইখিনি আছো ইয়াতে ইয়াৰা চাইবা আমাৰ সৈকেদা আমাৰ হুন্দা আছো ইয়া বিশ্বদা ইয়া ভাইটি আমাৰ একদম মানে সব ওলাইছো আজি কি দেখো বাৰু চাই যাওক আপোনালোক এ আমি ফাইনালি আহি পাই গ'লোহি মেডাম মেফি গোলাঘাট হিঙিজানত মানুহ একদম তামাম হৈছে মানে ইয়াত মানে চাইডত ষ্টেজত ছিংগাৰবিলাক আহি থাকে প্ৰগ্ৰেম চলি থাকে তো প্ৰগ্ৰেমো চাওঁ আহক মোৰ লগতে আপোনালোককো দেখুৱাম বুলি আমি উদযাপন সমিতিৰ পৰা ধন্যবাদ মোৰ ভোকেল মনিটৰটো বনাই দিম হেল্ল' ওকে মোৰ প্ৰথমটো গীত জুবিন দা আৰু মই কণ্ঠদান কৰিছিলোঁ প্ৰথমতে ভাবিছিলোঁ তাই এখন গীতনো কোনে শুনিব কোনেও ভাষাটো নাজানে গতিকে ভাবিছিলোঁ জুবিন দাক যিহেতু সকলোৱে ভাল পায় গতিকে জুবিন দাই যদি মোৰ গীতটো অলপমান গাই দিয়ে তেন্তে মানুহে অন্ততঃ শুনিব গতিকে তেনেকৈ আৰম্ভ হৈছিল মোৰ সংগীতৰ যাত্ৰাটো আৰু সেই তাই এখন গীতটি পকা চলম চুকাফা অলপমান গাবলৈ ওলাইছোঁ Oh
আমি ইয়াৰ প্ৰগ্ৰেম চাই আৰু ঘৰলৈ উভতা টাইমত লগৰবিলাকৰ উৎপাতবিলাক চাওকচোন আৰু ভিডিঅ'টো কেনে পালে জনাব ছাৰ। থেংক ইউ।